নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল আছামী জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টো আপোনালোকৰ মাজত অসম পুলিচৰ ABUBৰ যি আগন্তুক 5 মাৰ্কৰ অৰেল ভাইভা অনুষ্ঠিত হ'ব, তাকে আপোনালোকক কেনেকুৱা কুৱেশ্যন সুধিব পাৰে তাৰে ওপৰত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পায়। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু আৱাৰ চেনেল আছামী জিকে ৱৰ্ল্ড। আজি আপোনালোকৰ ওচৰত অসম পুলিচৰ হ'বলগীয়া ভাইভাৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। গতিকে বলক তেনেহ'লে পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটি হৈছে, পুলিচ আমাৰ শত্ৰু নে বন্ধু কোৱা? তাৰ উত্তৰটি আপোনালোকে এনেকৈ দিব: প্ৰতিগৰাকী আৰক্ষীয়ে ৰাজ্যখনৰ শৃংখলা ৰক্ষাৰ্থে, জনহিত জনসেৱাৰ্থে আইন শৃংখলা জনিত সমস্যা সমাধানৰ বাবে আৰক্ষীৰ এক ভূমিকা আছে। জনসাধাৰণক সেৱা কৰাই আৰক্ষীৰ মূল উদ্দেশ্য। সমাজত বেয়াবোৰ নোহোৱা কৰি ভালবোৰ প্ৰতিষ্ঠা কৰা। সেয়েহে ছাৰ, পুলিচ আমাৰ বন্ধুহে, শত্ৰু নহয়। ২ নম্বৰ প্ৰশ্নটি হৈছে, DGP সম্পূৰ্ণ অৰ্থ কি? তাৰ উত্তৰটি হৈছে ডাইৰেক্টৰ জেনেৰেল অৱ পুলিচ। DGP সম্পূৰ্ণ অৰ্থ কি? ডাইৰেক্টৰ জেনেৰেল অৱ পুলিচ। ৩ নম্বৰ প্ৰশ্নটি হৈছে, IGP সম্পূৰ্ণ অৰ্থ কি? IGP সম্পূৰ্ণ অৰ্থ হৈছে ইন্সপেক্টৰ জেনেৰেল অৱ পুলিচ। ৪ নম্বৰ প্ৰশ্নটি হৈছে, CP সম্পূৰ্ণ অৰ্থ কি? তাৰ উত্তৰটি হৈছে কমিছনাৰ অৱ পুলিচ। CP সম্পূৰ্ণ অৰ্থ কি? কমিছনাৰ অৱ পুলিচ। ৫ নম্বৰ প্ৰশ্নটি হৈছে, DSP সম্পূৰ্ণ অৰ্থ কি? DSP সম্পূৰ্ণ অৰ্থ হৈছে ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অৱ পুলিচ। ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অৱ পুলিচ, মনত ৰাখিব। ৬ নম্বৰ প্ৰশ্নটি হৈছে, SP সম্পূৰ্ণ অৰ্থ কি? তাৰ উত্তৰটি হৈছে ছুপাৰিনটেণ্ডেণ্ট অৱ পুলিচ। SP সম্পূৰ্ণ অৰ্থ কি? ছুপাৰিনটেণ্ডেণ্ট অৱ পুলিচ। ৭ নম্বৰ প্ৰশ্নটি হৈছে, IPSৰ সম্পূৰ্ণ অৰ্থ কি? তাৰ উত্তৰটি হৈছে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। IPSৰ সম্পূৰ্ণ অৰ্থ কি? ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। ৮ নম্বৰ প্ৰশ্নটি হৈছে, APSৰ সম্পূৰ্ণ অৰ্থ কি? তাৰ উত্তৰটি হৈছে আছাম পুলিচ ছাৰ্ভিচ। আছাম পুলিচ ছাৰ্ভিচ APSৰ সম্পূৰ্ণ অৰ্থ। ৯ নম্বৰ প্ৰশ্নটি হৈছে, STPO সম্পূৰ্ণ অৰ্থ কি? STPOৰ সম্পূৰ্ণ অৰ্থ হৈছে ছাব ডিভিজনেল পুলিচ অফিচাৰ। STOPৰ সম্পূৰ্ণ অৰ্থ ছাব ডিভিজনেল পুলিচ অফিচাৰ, মনত ৰাখিব। ১০ নম্বৰ প্ৰশ্নটি হৈছে, CO ফুল ফৰ্ম কি? মানে সম্পূৰ্ণ অৰ্থ কি? CO সম্পূৰ্ণ অৰ্থ হৈছে চাৰ্কল অফিচাৰ। ১১ নম্বৰ প্ৰশ্নটি হৈছে, SI সম্পূৰ্ণ অৰ্থ কি? SI সম্পূৰ্ণ অৰ্থ হৈছে ছাব ইন্সপেক্টৰ। ১২ নম্বৰ প্ৰশ্নটি হৈছে, ASI সম্পূৰ্ণ অৰ্থ কি? ASI সম্পূৰ্ণ অৰ্থ হৈছে এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ। ১৩ নম্বৰ প্ৰশ্নটি হৈছে, CIDৰ সম্পূৰ্ণ অৰ্থ কি? CID সম্পূৰ্ণ অৰ্থ হৈছে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট। ১৪ নম্বৰ প্ৰশ্নটি হৈছে, RPFৰ সম্পূৰ্ণ অৰ্থ কি? RPFৰ সম্পূৰ্ণ অৰ্থ হৈছে ৰেলৱে প্ৰটেকশ্যন ফৰ্চেছ। ১৫ নম্বৰ প্ৰশ্নটি হৈছে, IPCৰ সম্পূৰ্ণ অৰ্থ কি? IPCৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্ডিয়ান পেনেল কোড। IPCৰ সম্পূৰ্ণ অৰ্থ হ'ল ইণ্ডিয়ান পেনেল কোড। ১৬ নম্বৰ প্ৰশ্নটি হৈছে, পুলিচৰ সম্পূৰ্ণ অৰ্থ কি? এইটো প্ৰশ্ন ইয়াৰ আগৰ ভিডিঅ'টোতো দিছিলোঁ, হ'লেও আকৌ এবাৰ আপোনালোকক এইটো উত্তৰটো জনাই দিছোঁ। পাব্লিক অফিচাৰ ফৰ লিগেল ইনভেষ্টিগেশ্যন এণ্ড ক্ৰিমিনেল। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, ভালকৈ চাব। আজি ভিডিঅ'টিৰ আমাৰ এইটো শেষৰটি প্ৰশ্ন আছিল। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে আমি আপলোড দিয়া সকলো ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পায়। ধন্যবাদ।